কোলাবৰী এই অসমলৈ আহি কেনেকুৱা লাগিছে বাৰু? বহুত ভাল লাগিছে। এতিয়া কিন্তু আমি সেই যে আগত কৈ থোৱা হৈছিল এটা ভাল খবৰ আছে, সেই খবৰটো পাবৰ বাবে আমি সকলোৱে আশা কৰি আছোঁ। সেই ভাল খবৰটো বা কি? এই খবৰটো কৈ দিছোঁ, আমাৰ জুবিন দা ন্যায় পাব। অকণমান ৰাইজে অকণমান ধৈৰ্য ধৰিব দেই। শ্ৰদ্ধেয় ৰাইজ, আমাৰ সকলোৰে আকাংক্ষিত খবৰটো আছিল আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই ন্যায় পাবই, মাত্ৰ আমি খন্তেক ধৈৰ্য ধৰিব লাগে। গতিকে আমাৰ কোলাবৰীয়ে আমাক যিটো আমাৰ সকলোৰে আকাংক্ষিত খবৰটো দিলে, গতিকে আমি সেই কোলাবৰীয়ে আমাক দিয়া খবৰটোৰ বাবে কোলাবৰীৰ বাবে এবাৰ আপোনালোকে হাত চাপৰি আগবঢ়াই ভাল পাম। এই হেৰি নহয়, তই যে সেই পাহাৰৰ পৰা ইয়ালৈ আহিলি, তই বাৰু ইয়াতেই থাকিবি নে পুনৰ নিজৰ ঠাইলৈ যাবিগৈ? মই ইয়াতে থাকিম বুলি ভাবিছোঁ আৰু। ইয়াতে থাকিবলৈ বাৰু অকলশৰে পাৰিবিনে? বহুত দেখিছোঁ। বহুত দেখিছোঁ মানে কি বা দেখিছে এতিয়া কোলাবৰীয়ে? সংসাৰখন পাতিবলৈ ঢেৰ বহি আছে সেইটোৱে আৰু। ৰাইজসকল, আমাৰ কোলাবৰীয়ে বোলে সেই সুদূৰ পাহাৰৰ পৰা আহি ভৈয়ামতি নিগাজিকৈ থাকি যাম বুলি তেওঁ মনস্থ কৰিছে। গতিকে কোলাবৰীয়ে তেওঁ এই ভৈয়ামত থাকিবৰ কাৰণে তেওঁ জীৱন সংগিনী বিচাৰি লাহেকৈ সভাসদৰ মাজলৈ আগবাঢ়িব আৰু আমাৰ এই কোলাবৰী নাচৰ পৰম্পৰাগত এই নাচত এটা আমাৰ অলিখিত এটা নিয়ম আছে যে আমাৰ কোলাবৰীয়ে এই সভাসদৰ মাজৰ যিগৰাকী মহিলাৰ হাতত তেওঁ এটা তামোল পাণ অৰ্পণ কৰিব, সেই তামোল পাণটো যিগৰাকী মহিলাৰ হাতত অৰ্পণ কৰিব, সেই মহিলাগৰাকী আমাৰ কোলাবৰীৰ লগত বিবাহ পাশত আবদ্ধ হ'বৰ বাবে বাধ্য হ'বই লাগিব। এয়া বাঞ্ছনীয়। গতিকে ৰাইজসকল, আপোনালোক যদি কাৰোবাৰ ইচ্ছা আছে হাত দাঙি দিবও পাৰে, কিন্তু আমাৰ কোলাবৰীয়ে আজি ইয়াৰ পৰা এগৰাকী নিশ্চয় তেওঁ জীৱন সংগিনী হিচাপে নিৰ্বাচন কৰিবই। গতিকে আমি তাৰ আগতে এটি বিহুনামেৰে আমাৰ কোলাবৰীক এই অনুষ্ঠানত তেওঁ যাতে তেওঁ সফল হয় তাৰ বাবে আমি স্বাগতম জনাবৰ বাবে এটি বিহুনামেৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। পৰ্বতৰ হিলনিত আছিল কোলাবৰী, পানী শুনি দিন পানী বা